বন্ধুসকল মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা সপোন সম্পূৰ্ণ হ'বলৈ গৈ আছে। সদায় সপোনত দেখোঁ সেই ঠাইলৈ মই কেতিয়া যাব পাম, কেতিয়া মই দৰ্শন কৰিব পাৰিম। গতিকে সেই দিনটো আজি আহি পালেহি আৰু আশা কৰোঁ সকলোৱে আশীৰ্বাদ কৰক, ভালে কুশলে যাব পাৰোঁ আৰু ভালে কুশলে ঘূৰিব পাৰোঁ। সেই ঠাইখন সকলোৱে কথা জানো স্বৰ্গৰ হাৱা পায়। গতিকে সেই ঠাইখন হৈছে দেৱোকাদেৱ মহাদেৱৰ স্থান কেদাৰনাথ। গতিকে সেই কেদাৰনাথলৈ যাবলৈ ওলাইছোঁ আজি, আৰু যোৱাৰ আগতে অলপ চাফা হৈ লওঁ বুলি ভাবিলোঁ, দাড়ি চুলি কাটি অলপ ধুনীয়া হৈ লওঁ বুলি ভাবিলোঁ। গতিকে সেইকাৰণে ওলাই আহিলোঁ চেণ্টাৰলৈ বুলি, দাড়ি চুলি কাটিবৰ কাৰণে। যিখিনি বস্তু পেক কৰিব লাগে, যিখিনি নিব লাগে, গৰম কাপোৰ সকলোখিনি অলৰেডি পেক কৰা হ'ল, আৰু 2-3 ঘণ্টাৰ পিছতে ওলাম ঘৰৰ পৰা। গতিকে সেয়া ওলোৱাৰ আগতে অলপ চাফা হৈ লওঁ, গতিকে আহিলোঁ। গতিকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈ চাই থাকক। যিখিনি প্ৰয়োজন হয় বস্তু আৰু যিখিনি তাত কি কৰিব লাগে, কেনেকৈ কি কৰিব লাগে, সকলোখিনি ক'ম ভিডিঅ'ৰ মাধ্যমেৰে। গতিকে প্ৰতিটো ভিডিঅ' চাবলৈ চেষ্টা কৰিব আৰু প্ৰতিটো ভিডিঅ' দি যাম সকলোখিনি ঠাই। গতিকে ভিডিঅ'টো চাই থাকক সকলোৱে। মই লগ এতিয়া যাওঁ চুলি কাটোঁ। চুলি কাটিলোঁ আৰু দাড়ি চুলি কাটি মুকলি হৈ এয়া আজৰি হ'লোঁ। এতিয়া আমি যাত্ৰা আৰম্ভ কৰিবলৈ খুজিছোঁ। এতিয়া বৰ্তমান গুৱাহাটীৰ পৰা যাম আমি দিল্লীলৈ, আৰু মোৰ লগত বহুকেইজন বন্ধু আছে আৰু সকলোকে চিনাকি কৰাই দিম। গতিকে ভিডিঅ' চাই থাকিব সকলোৱে। প্ৰতিটো ভিডিঅ'তে প্ৰতিটো কথাৰ কি কেনেকৈ কি হয় সকলোখিনি তাক ভিডিঅ'টোৰ মাধ্যমেৰে জনাই যাম আপোনালোকক। গতিকে ভিডিঅ'টো চাই থাকিব সকলোৱে। বৰ্তমান বৰা আৰু তেখেতে সমষ্টি ৰখা লৈছে। গতিকে আৰু দুজনমান আছে, তেখেতলোক এচিড আছেগৈ, সিহঁতৰ শ্লিপতে আছিলে, সিহঁতৰ এচিড कष्ट होगा, मेहनत करेंगे, लेकिन बाबा के दर्शन लेके ही आएंगे। जय श्री केदारनाथ। অলপ আগত যে কোৱা হৈছিল এজন বন্ধু আছে বুলি, কেইজনী আছে, এজন বন্ধু নগাঁও হয়, আৰু দুজনমান আছে ফুৰি আছে, কেইজন ফুৰি আছে আৰু এইফালেও ফুৰি আছে। এয়া কৈছিলে মোৰ এজন আমাৰ বন্ধু আছে, বেলেগ এটা দোকান আছে, এজনী আছে এজন, আৰু এতিয়া চিনাকি কৰি দিলোঁ। গতিকে আমি এতিয়া সকলোৱে মিলি এতিয়া কেদাৰনাথ যাম। কেদাৰনাথ যাম আৰু কালি আমি দিল্লী পাই যাম। কালি দিল্লী পোৱাৰ পিছত আমাৰ ভগৱানে যদি বাবাৰ যদি ট্ৰেইনখন লেট নকৰায়, তেনেহ'লে আমাৰ আকৌ 3:30 বজাত ট্ৰেইন আছে। 3:30 বজাত সেইখন ট্ৰেইনত আমি পূৰা হৰিদ্বাৰ গুচি যাম। তাৰপিছত হৰিদ্বাৰ আমি ৰাতিটো থাকিম, প্ৰতিটো ভিডিঅ'ত দিম। গংগা স্থানখন কৰিম, গংগাৰ আৰতিখন চাম। যদি বাবাই আশীৰ্বাদ দিয়ে চব পাৰিম। আৰু আমি তাৰ পৰা 3 তাৰিখ আমি ৰাতিপুৱা ওলাই যাম। 3 তাৰিখ ৰাতিপুৱা আমি তাৰ পৰা 3 তাৰিখ আমি হৰিদ্বাৰৰ পৰা ওলাই যাম। 4 তাৰিখ আকৌ আমি গৌৰীকুণ্ড নহ'লে সোণপ্ৰয়াগত থাকিম ৰাতিটো, থাকি পেলাই তাত খোৱা বোৱা কৰি তাৰ পৰা 5 তাৰিখ 4 তাৰিখ আমি তাৰ পৰা খোজকাঢ়িবলৈ ধৰিম। খোজকাঢ়ি পেলাই আমি প্ৰায় 30 কিলোমিটাৰ মানে সোণপ্ৰয়াগৰ পৰা আৰু আপোনাৰ গৌৰীকুণ্ডলৈ 5 কিলোমিটাৰ এটা ডিফাৰেঞ্চ আছে। এইটো গাড়ী ধৰিবলৈ বহুত টাইম লাগে। সেইটো আমি চেষ্টা কৰিম খোজকাঢ়িবলৈ, তাত আগবাঢ়িবলৈ। যিটো আমি লাইন ধৰিম তাতকৈ আমাৰ খোজকঢ়াটোৱে বেটাৰ হ'ব। তো সেইকাৰণে প্ৰতিটো ভিডিঅ' দি যাম, আৰু প্ৰতিটো ভিডিঅ' মূল্য দি থাকিব। আৰু মইতো আছোঁৱেই, মই এনে ইউটিউবাৰ নহয়, মইতো মূল্য আহিব, মূল্যৰ লগত এনে 2-4 কথা কৈ দিম। বাছ সেইটোৱে প্ৰতিটো ভিডিঅ' দি যাম। আপোনালোকেও আহক, আপোনালোককো আশা দিছোঁ। পইচা নাচাব, পইচা কেতিয়াও নাচাব। আপুনি ভগৱানক দৰ্শন কৰক, আহিবলৈ চেষ্টা কৰক, আমাৰ বাবাক চেষ্টা কৰক, বাবাক দৰ্শন কৰিবলৈ। আমাৰ যিটো ভগৱান আছে তাক দৰ্শন কৰিবলৈ কিবা পইচা নালাগে। বাবাই যদি আপোনাক টানে নহয়, পইচা এনেই ক'ৰ পৰা আহিব আপুনি নিজেও ক'ব নোৱাৰিব। তো এইটো আছিলে আজিৰ ভিডিঅ'টো, আৰু নেক্সট ভিডিঅ' আপোনালোকক দিল্লী গৈ দিম। তো আজিলৈকে ইমানেই। ধন্যবাদ সকলোৱে ভিডিঅ'টো চাব। জয় শ্ৰী কেদাৰনাথ। আৰু সকলোৱে ভিডিঅ'খিনি চাই থাকিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰিব। মোৰতো চেনেল নাই, তেখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ ছাপোৰ্টৰ কাৰণে। গতিকে তেওঁ অলপ আগবাঢ়িব পাৰিব। মোৰ কাৰণে নহয়, তেখেতৰ কাৰণে চেনেলটো আগবঢ়াই দিব। মোৰতো এনে কিবা নাই। গতিকে আপোনালোকে আশা সকলোৱে আশীৰ্বাদ কৰক, ভালে কুশলে যাব পাৰোঁ, আৰু প্ৰতিটো ভিডিঅ' দিম আপোনালোকক কেনেকৈ কি হয় চাই থাকিব প্ৰতিটো ভিডিঅ'। ধন্যবাদ।